লাগিব। এইটো দেখোন যাদৱ, ইও মানে আজি অফিচত যোৱা নাই। যাদৱ, কোৱা, তই আজি অফিচত যোৱা নাই যে, কিয়? নাই, এনেই ঘৰত অলপ কাম আছে, সেইবাবে নগলো আজি অফিচত। পিছে তুমিও যোৱা নাই যে, কিয়? মোৰো একেই, মোৰো ঘৰত কাম আছিল অলপ। পিছে ছাৰক কি ফাঁকি দিলি? মই মোৰ জ্বৰ হোৱা বুলি কৈছো। এনে ছুটি বিচাৰিলেতো ছুটি নিদিয়েই, ঘৰৰো কাম থাকে, কামখিনি কৰিব লাগে। তাকেহে, পইচা দিয়ে অলপমান কামটো কৰি থাকিব লাগে। সদায় অফিচ যোৱা, অফিচত গ'লেতো আকৌ কামৰ শেষেই নাই। কি কৰিম, ঘৰৰো কাম থাকে, নিজৰ গাটোৰো কথা আছে, সেইকাৰণে মাজে মাজে ফাঁকি